আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। 100% উত্তীৰ্ণৰে জিলিকি উঠিল বেছিমাৰী আইডিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বেছিমাৰী আইডিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়লৈ গৌৰৱ কৰি আনিলে ছাত্ৰ ছাত্ৰীয়ে। বিদ্যালয়খনৰ পৰা সৰ্বোচ্চ 90% লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনত সৰ্বমুঠ 9টা ডিষ্টিংশ্যন পাবলৈ সক্ষম হয়। লগতে 17 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পোৱাৰ উপৰিও 50জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ অধ্যক্ষ শফিকুৰ ৰহমানৰ প্ৰচেষ্টাত এনে ফলাফল পাবলৈ সক্ষম হৈছে বুলি ছাত্ৰ ছাত্ৰীয়ে মত পোষণ কৰে। লগতে বিদ্যালয়খনৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমগ্ৰ অঞ্চলবাসী। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। আজি অনুভৱটো বহুত আনন্দ লাগি আছে, ভাল লাগি আছে। আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰীক্ষাৰ ফলাফলত মই সৰ্বোচ্চ আইডিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 90% লৈ উত্তীৰ্ণ হৈছোঁ। মই পঢ়াটোৰ ক্ষেত্ৰত মই কোনো ধৰণৰ ৰুটিন ফ'ল' কৰা নাছিলোঁ। যেতিয়া যিটো মোৰ মনত ইচ্ছা ধৰিছিলে সেইটোৱে মই কৰিছিলোঁ। সেইটো সময়ত সেইটোৱে কৰিছিলোঁ। ক্ৰেডিটটো ডাইৰেক্ট ছাৰ মই প্ৰিন্সিপাল ছাৰক দিবলৈ বিচাৰোঁ। শফিকুৰ ৰহমান ছাৰ সহায় কৰাৰ ক্ষেত্ৰত ছাৰেতো একেবাৰে মই এইটো মুখৰ বাহাৰে ক'বই নোৱাৰিম, কিয়নো ছাৰে মোক ঘৰৰ পৰা আনিছিলে, আনি কিনে ছাৰৰ ব্যক্তিগত হোষ্টেলত আছিলে, সেই হোষ্টেলত মোক ৰাখিছিলে। তাত 2 বছৰমান থাকি মই 2 বছৰ থাকি কিনে আজি এইখিনি সফলতাত আহিবলৈ সক্ষম হৈছোঁ। মই এইবিলাকক ক'ম যে তোমালোকে যদি আমাৰ এই লোকেল এলেকাত বেছিমাৰীত যদি পঢ়িব ইচ্ছা আছে তেনেহ'লে আইডিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নিজৰ নামটো ভৰ্তি কৰাই ল'বা, কিয়নো মোৰ মতে আইডিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইজ দ্য বেষ্ট বুলি মই ক'ব। যিহেতু আমি 9টাকে ডিষ্টিংশ্যন আমি পাবলৈ সক্ষম হৈছোঁ আৰু লগতে যিবিলাক আমাৰ নৰ্মেল ষ্টুডেণ্ট আছিল সেইবিলাকো ফাৰ্ষ্ট ডিভিজন পাইছে, তো ষ্টাৰ পাইছে। আমাৰ 9টা ডিষ্টিংশ্যন, ষ্টাৰ 17টা, 50+ ফাৰ্ষ্ট ডিভিজন, 100% ৰিজাল্ট। ফলাফল মই সন্তুষ্ট। পৰিকল্পনা মোৰ আৰু অলপ হাইষ্ট পাৰ্চেণ্টেজ হ'ব লাগিছিল, বাকী ঠিকে আছে। আমি 9-10টা ডিষ্টিংশ্যনে আশা কৰিছিলোঁ।